তো মই চিনি পাওঁ পাগল কেনেকৈ হ'ল বহুত কাহিনী আছে কি কাহিনী আছে কচোন শুন তেনেহ'লে মা গৰুটো কালি ৰাতিও নাহিল নহয় নাই অহা নাই যাচোন যা বিচাৰি যা হ'ব দে ঐ ৰচোন তই এটা মানৱৰ মাকৰ তাত ঠিকনা চাই আহিবি গৰুটো কোনফালে গৈছে তাতে গম পাবি ঠিক আছে দে যা কি আনিছ অলপ জলপান আনিছো খাই লহিয়া গৈছো ৰ খাই ল তইও খা অলপ নাই মই নাখাওঁ দে তই খা তই নহয় অলপ খা সোনকালে ঘৰলৈ যাব লাগিব দাদাও ঘৰতে আছে যাবি নহয় ৰচোন মই আজি চাইকেল লৈ আহিছোঁ আমি অলপ ফুৰিবলৈ যাম তালৈ যাবিনে বল দেউতা আমাৰ এই জুৰি চাল চলনবিলাক মই বৰ ভাল দেখা নাই তাই এই ৰাকেশ বোলা ল'ৰাটোৰ প্ৰেমত পৰিছে কথাখিনি মই বহুতৰ মুখৰ পৰা শুনি আছোঁ যিদিনাখন মই নিজ চকুৰে দেখা পাম তাক মই মাৰি পেলাম তই পাগল হৈছ নেকি এইবিলাক কথা মূৰত সোমাই নলবিচোন তাইৰ পৰীক্ষাটো শেষ হ'বলৈ দেচোন তাইৰ পৰীক্ষালৈ আৰু কেইদিন আছে কথাটো আমি ভালদৰে আলোচনা কৰিম নহয় অলপ ধৈৰ্য ধৰচোন তাইৰ পৰীক্ষাটো আহিলেই পৰীক্ষাটো শেষ হ'লে তাই বিয়াখন পাতি দিব লাগিব মোৰ লগৰ যে এই সৌৰভ আছে সিও তাইক পচন্দ কৰিছে ল'ৰাজন কেনেকুৱা ভাল চাকৰিও কৰে মই কি মোৰ ভণ্টিজনীক বেয়া ল'ৰাৰ লগত বিয়া দিম নেকি হ'ব দে কথাটো আমি ভালদৰে আলোচনা কৰিম তাইৰ পৰীক্ষাটো শেষ
হৈছে তোৰ? কান্দিছ কিয়? মোক আৰে নকওঁ কিয়, কি হৈছে তোৰ? তই সদায় এনেকৈ থাকিবি নে কিবা এটা কৰিবি? কি কৰিব লাগে মই? মোৰ কাৰণে তই কি কৰিব পাৰ? তই যি কৱ তাকেই কৰিব পাৰোঁ। মোৰ ঘৰত বিয়াৰ কথা বতৰা চলি আছে। সোনকালে তই কিবা এটা কৰ, নহ'লে এনেকৈ থাকিলে এদিন তইও মোক হেৰুৱাব লাগিব আৰু ময়ো তোক। তই অলপ ধৈৰ্য ধৰচোন, মই কিবা কৰিম নহয়। কৰ সোনকালে কৰ, সময় কিন্তু কাৰো বাবে ৰৈ নাথাকে। তাৰপিছত ৰাকেশে তাইক পাবৰ কাৰণে কামৰ সন্ধানত চহৰলৈ গুচি গ'ল। তাৰপিছত কি হ'ল? তাৰপিছত হেল্ল', ক'ত আছ? ৰুমতে আছোঁ। তই কিবা খালিনে? ভাত খালোঁ। তই কিবা খালিনে? মই খালোঁ দে। কাম পালি নেকি? নাই পোৱাও। আৰু অলপ সময় দেচোন, তই চিন্তা নকৰিবি, মই আছোতো। ঐ ভণ্টি, দাদা আহিছে যেন পাওঁ। এতিয়া আৰু কথা পাতিব নোৱাৰিম। তই ভালকে থাকিবি, সোনকালে কিবা এটা কৰ। কি কথা? মোৰ বিয়াখনক লৈ। তোৰ বিয়াখনক লৈ আকৌ কি নতুন কথা? মানে দেউতা, মই এতিয়াই বিয়াত নবহো। কিয়? তোৰতো পঢ়া শুনাও শেষ হৈছে আৰু তই বিচৰা ধৰণে ভাল ল'ৰাও পাইছ। এই ক্ষেত্ৰত তোৰ বিয়াখনত আপত্তি কৰাৰ কাৰণ কি? নহয়, মানে দেউতা, মানে মই তোক কৈছিলো না দেউতা, তাই এই ৰাকেশ নামৰ ল'ৰাটোৰ লগত প্ৰেমত মজবুল হৈ আছে। নহয়, তাই যদি এই বিয়াত সন্মতি নিদিয়ে মই তাক জ্বলাই মাৰিম। হয় দেউতা, মই তাক ভাল পাওঁ। ঠিক আছে, তই সেই কণমানি থাকোঁতে তোৰ মাৰৰ মৃত্যু হৈছিল আৰু তেতিয়াৰ পৰাই মই মাৰৰ সম্পূৰ্ণ দায়িত্ব পালন কৰি তোক তুলি তালি ডাঙৰ দীঘল কৰি আনি এই পৰ্যায়লৈ আহিছোঁ। আৰু এই ক্ষেত্ৰত আজি তই মোক সেয়ে প্ৰতিদান দিলে। ঠিক আছে, যা, তুই বিয়া হৈ যা, যা, কিন্তু আজিৰ পৰা তই মোৰ মৰা মুখখনে দেখা পাবি। তাৰপিছত তাই তাৰ জীৱনৰ কথা চিন্তা কৰি ঘৰখনৰ সন্তুষ্টিৰ হকে সেই বিয়াখনত নিজে সন্মতি দিলে। আৰু তাৰপিছত কি হ'ল?